ইভিনিং আজি বহুত দেৰি হ'ল আজি দেৰিকৈ আৰম্ভ কৰিছোঁ এতিয়া 5:30-6 বাজিব হৈছে বাহিৰত অলপ পোহৰ হৈ আছে আমি ওলাই আহিছোঁ অকণমান বজাৰৰ ফালে যাওঁ আৰু আজি দিনটো সময় নাপালোঁ ব্লগটো বনাবলৈ কাৰণে বা তেনেকৈ গোটেইখিনি বস্তু দেখাবলৈ কাৰণে দিগদাৰ হ'ল ঘৰত অকণমান আমাৰ সকাম আছিলে আজি পুথি পঢ়া আছিলে মই ফুটেজ দি দিম বাৰু ভিডিঅ' চাব আপোনালোকে কি হ'ল সেই তাতে ব্যস্ত হৈ আছিলোঁ আৰু সেইফালে আমাৰ ফুচুক একদম আজি পুৰা ষ্টাইল কৰি একদম তাইক ফকাছ লোৱাই নাই দিয়া দে অলপ দেখাই দিয়ে আকৌ পুৰা একদম খোপা চোপা বান্ধি আৰু একদম বেগ লৈ আহিছে পইচা আনিছোঁ ন আজি বজাৰ বা পইচা দেখাব এতিয়া পইচা উলিয়াইছে পইচাও আনিছে তাইক মানে আপুনি মহায়াকে দিলে পইচা এতিয়া সেইটো লৈ আহিছে তো সেইটো কিবা বেলুন কিনিব নে কিবা কিনিব তাই মানে টিউশ্যন মিছেও দিছিলে পইচা সেইটো কাৰণে এয়া বা ইমান পইচা আছে আজি এয়া পইচা খাম আৰু আমি আৰু ঠিক আছে হ'ব নেখাওঁ ঠিক আছে হ'ব তাৰপিছত সেয়া লৈ আহিছে সেইখিনি পইচাৰে মানে খৰচ কৰিব আজি আমাক কি কৰিব নিজে কি কিনিব কৈ আছে আৰু একদম দিলে আৰু সহায়কেও দিছিলে খুচুৰা পইচা কেইটামান সেইকেইটাই তো ঠিকে আছে আজি নগাঁও বজাৰ দেখাম আজি নগাঁৱৰ বজাৰ যিমানখিনি পাৰোঁ মই চেষ্টা কৰিম দেখাবলৈ কাৰণে পূজাৰ বজাৰ আৰু মোৰ এইটো ব্লগ যিসকল নগাঁৱৰ মানুহে চাই আছে মোৰ লগৰ হওক বা কোনোবা চিনাকি ফ্ৰেণ্ডছখিনিয়ে চাই আছে বা তেনেকুৱা তেওঁলোকে জানিবই যে নগাঁৱৰ ক্ৰাউড কি পূজাৰ নগাঁও ক্ৰাউডৰ কথা বেলেগ আৰু সেইটো ক'বলৈ নালাগে তো আজি পূৰা বজাৰ দেখাম চব বজাৰ দেখাম কি কৰোঁ বজাৰ দেখাম সমস্ত জুতি এতিয়া পৰি দুই পানীৰ পাছে কৰিলন্দ চুটি এতিয়া কাপোৰ লওঁ কাপোৰ আহিছোঁ মাক মোৰ গিফ্ট দিম ময়ো পিন্ধিম ময়ো ল'ম মইতো ল'মেই এতিয়া গিফ্ট কিমান দূৰ কাপোৰৰ মাজত আৰু আহি গ'ল এইটো মোকো দিব দেই আহি গ'ল বিলকুলাই মেহমান এইটো কাপোৰ ভাল লাগিছে আৰু দেখা মোৰ বেলেগ এযোৰ গিফ্ট লৈছে তাকো জোৰ দবস্তি মোৰ পৰা কাপোৰযোৰ এযোৰ দেখাই দিয়ে ভালকৈ ময়ো এযোৰ লৈছোঁ কিন্তু মই এতিয়া নেদেখাওঁ মই যেতিয়া পিন্ধিম তেতিয়া দেখাম আৰু আপোনালোকে চিনিয়ে পাইছে ঢাকা গতি এতিয়া চিনি পায় আৰামছে মইনো কি দেখাম আপোনালোকে সকলোৱে চিনি পায় আহিব ইয়াতে কাপোৰ ল'ব ধুনীয়া আমি সদায় এটাই লৈ থাকোঁ আগৰ পৰাই কাপোৰ তো এতিয়াও আহিছোঁ কাপোৰ ল'বলৈ মই কি দেখাম ইয়াত চবেই চিনি পায় মোকে উল্টাই পেলাই ক'ব এইবিলাক ভালকৈ দিয়া ইয়াত পাৰফেকশ্যন থাকে আপুনি মই ইয়াতে আহিছোঁ মানে আমি কাপোৰ ল'বলৈ ন আমি কেতিয়াৰ পৰা কাপোৰ লওঁ ইয়াতে মই যেতিয়া সৰুৱে সমান আছিলোঁ তেতিয়াৰ পৰা ইয়াৰ পৰাই কাপোৰ কিনিলোঁ বহুত বছৰ হ'ল আৰু এতিয়া আহিছোঁ মেচিং অকণমান কিবা এটা কাপোৰ এটা বিচাৰিছোঁ তেতিয়াহ'লে আহিবলৈ ক'বা দাদাহঁতক মই আগৰ পৰা চিনি পাওঁ থাকা প্ৰতি কৈ দিয়া
ফাইন ফিট আহিব আপোনালোক ল'ব মই আগৰ পৰাই লওঁ মইতো বাৰু ইয়াৰে মানুহ হয় সেয়া লওঁ আহিব দাদাটোতো চিনিয়ে পায় আপোনালোকে নগাঁও আহিছোঁ বুলি কৈছিলোঁ যে আহিলোঁ বজাৰ কৰিবলৈ আৰু এয়া কোন চাওক আপোনালোকে চবেই চিনি পায় গুঞ্জন নমস্কাৰ কি কয় এতিয়া গুঞ্জনে মোক লগ পাই কেনেকুৱা পালে ফাৰ্ষ্ট লগ পাইছোঁ নগাঁৱতে আমি দুইজন লোকেল কিন্তু আজি প্ৰথম লগ পাইছোঁ নাই ভালে লাগিছে ৰাগিনী বা আহিলে মই একচুৱেলি ইয়াতে অফিচতে আছিলোঁ বা ইয়ালৈকে আহিলে বহুত বেছি কষ্ট কৰি আহিছে বহুত বহুত ধন্যবাদ আৰু বা আপোনাক দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ লগতে বাৰ যিখিনি ভিউৱাৰ্ছ আছে সকলোকে দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ তেওঁলোকৰ ফালৰ পৰা মই ধন্যবাদ কৈছোঁ আৰু তোমালৈও থাকিলে গুঞ্জন থেংক ইউ দুৰ্গা পূজাৰ বহুত শুভেচ্ছা থাকিলে আৰু বাকী পূজা ইয়াতে চোৱা হ'ব চাগে নক'ব পূজা বুলি মোৰ বিশেষ তেনেকুৱা প্লেনিং নাই নগাঁৱতে ঘূৰিম আৰু ইফালে সিফালে চাওঁ ক'ত কেনেকৈ বাকী ক'ভিডটো গম পাইছে আৰু গতিকে অলপ চলপ আঁতৰি আঁতৰি থাকিব লাগিব আমিও মাস্ক লগাই আহিছোঁ কিন্তু এতিয়া আমি দুইজনৰ মাস্ক নাই দেই কথা পাতি আছিলোঁ আমি গেদাৰিঙত নাই সেইকাৰণে অকলে অকলে আৰু সেইকাৰণে আহিলোঁ মই অকণমান নগাঁৱতো আপোনালোকে যিখিনি লোকেল নগাঁৱৰ সেইখিনিতো জানে যে পূজা নগাঁৱৰ কি বজাৰৰ হুলস্থুল সেইকাৰণে আহি গ'লোঁ বজাৰ কৰিবলৈ তো কুঞ্জনকো লগ পালোঁ ভাল লাগিলে তো ঠিক আছে নগাঁৱৰ পূজাটো অলপ বিশেষ মানে অলপ বেছি ভাল হয় বেলেগতকৈ আপোনালোকে বেলেগ বেলেগ জেগাৰ পৰা যদি চাই আছে নগাঁৱত কেতিয়াবা আহিব পাৰে চাব পূজা চাব আৰু পুৰণি গুদামৰ পূজা আমাৰ ফেমাছ কাঠৰ দেৱী আছে বহুত কিবা কিবি বা দুলীয়াজনৰ পৰা আহিছে ঠিক আছে তো আজি মই বজাৰ দেখাম নগাঁও বজাৰ দেখাম চাই থাকিব বাক আৰু ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে ঠিক আছে থেংক ইউ থেংক ইউ এই আংকল আৰু কি ক'ম আংকলৰ বিষয়ে আমি আহিছোঁ আমাৰ ঘৰৰ ওচৰতে আৰু যিখিনি মানে আমাৰ অফিচিয়েল মানুহখিনিয়ে চাই আছে নামটো বাৰু নাই কোৱা বাৰু সেয়ে তেওঁলোকেতো তেওঁ আংকলক চিনি পাইছে কোনে কোনে চিনি পাইছে কমেণ্ট কৰিব খালি যাত্ৰা আমি আৰম্ভ কৰিছিলোঁ আৰু প্লাছ আংকল আমাৰ তাতে কৰিছিলে মোৰ দেউতাক লগৰে আৰু একেলগে ৰিটায়াৰ হৈছিলে আৰু ইয়াত আহি চাকৰি কৰিলে ইমান ধুনীয়া ৰিজৰ্ট বনাইছে দেখাই দিয়া মই ৰিজৰ্টখন দেখাম বাৰু মই যেতিয়া ইয়ালৈ আহোঁ আংকলক সৰুৱে আৰু মেহফিলটো আমি কৰিব লাগিব কিন্তু আংকলে খুব ভাল গান গায় আমি বীৰেণ দত্তক চিনাকি কৰোৱা মানুহজন এইজনে বীৰেণ দত্তৰ গানটো মই আগতে নুশুনোৱে মেহদি হাছান বীৰেণ দত্ত মহম্মদ ৰফি তো তেতিয়াৰ পৰা তুমিও মানে শুনিব লৈছা শুনিব লৈছোঁ বজাইছোঁ ঠিক আছে মই অলপমান দেখাই দিছোঁ ৰিজৰ্টখন গুড মৰ্ণিং আজি নেক্সট ডে কালি মই ভিডিঅ'টো যিমানখিনি দেখালোঁ তাতে আহি পেলাই শেষ কৰিলোঁ আৰু বহুত ভাগৰ লাগিলে তাৰপিছতে বজাৰ চজাৰ কৰি আহোঁতে দেৰিও হ'ল অকণমান আমাৰ আজিতো নেক্সট ডে কালি ভিডিঅ'টো মই ইমানতে শেষ কৰি দিছোঁ আজি আকৌ নতুনকৈ আৰম্ভ কৰিম আজিখিনি মই আপোনালোকে নেক্সট ভিডিঅ'ত দেখা পাব কালিৰ কাৰণে মই ইমানখিনিতে শেষ কৰি দিছোঁ ভিডিঅ'টো যদি ক'ৰবাত কেনেবাকৈ ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যিসকলে নতুনকৈ চাই আছে আৰু লগতে থকা বেল বাটনটো দবাই দিব তেতিয়া মোৰ নতুন ভিডিঅ'জৰ নটিফিকেশ্যনখিনি পাই থাকিব আৰু সকলো ভালে থাকক দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছোঁ আজি সপ্তমী দুৰ্গা পূজাৰ সকলোকে অশেষ শুভকামনা জনাইছোঁ যাতে ভালকৈ সকলোৱে পূজা চাওক পূৰা ফূৰ্তি কৰক এনজয় কৰক খাওক ধুনীয়াকৈ থাকক ঘূৰক সকলোৱে এইটোৱে আশা কৰিলোঁ তো ঠিকে আছে আজিলৈ আহিছোঁ ধন্যবাদ